নমস্কাৰ, মই সত্যজিতে ভিলেজ বয় কুকিং হাব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি সুস্বাদু অসমীয়া পৰম্পৰাগত খাদ্য অমিতা খাৰৰ ৰেচিপি। আহকচোন এতিয়া আমি অমিতা খাৰ প্ৰস্তুত কৰাৰ বিধিসমূহ জানি লওঁ। পোনপ্ৰথমে মই শুকান কলৰ বাকলি এটা জুইত পুৰি লৈছোঁ ভালদৰে। কলৰ বাকলিটো ভীমকলৰ বাকলি হয়, বেলেগ কলৰ বাকলি নহ'ব। তাৰপাছত মই এটা বলটত অলপমান পানী লৈছোঁ আৰু তাতে কলৰ বাকলিটো ডুবাই দিছোঁ এনেদৰে। তাৰপিছত মই এখন কেৰাহী লৈ লৈছোঁ, তাতে অলপমান তেল দিছোঁ। তেলটো কম দিছোঁ, তাতে ওপৰত দিব লাগিব আমি তেলটো, সেইকাৰণে তেলটো কম দিছোঁ। তাৰপিছতে অলপমান মই মেথি গুটি দি দিছোঁ ইয়াতে। মেথি গুটিখিনি হোৱাৰ পাছতেই মই ইয়াত অলপমান নহৰু দি দিছোঁ, ক্ৰাছ কৰা নহৰু, মানে অলপমান থেতালি দিছোঁ নহৰুকেইটা। আপোনালোকেও এনেদৰে দি দিব। তাৰপৰা অলপমান লৰোৱাৰ পাছত মই ইয়াতে টুকুৰা টুকুৰকৈ কটা অমিতাখিনি দি দিছোঁ। অমিতাখিনি দিয়াৰ পাছত মই ভালদৰে ইয়াক লৰাই দিছোঁ। লৰাই দিয়াৰ পাছতেই মই ইয়াত অলপমান নিমখ দি দিছোঁ। হালধি আপোনালোকে ইউজ কৰিব পাৰে, মই হালধি ইউজ নকৰোঁ। হালধি ইউজ কৰিও খাৰ বনাব পৰা যায়, কিন্তু হালধি ইউজ নকৰাকৈ যিটো টেষ্টটো অলপ বেলেগ ধৰণৰ আহে। ইয়াতে মই 2টা কেঁচা জলকীয়া ফালি দি দিছোঁ। তাৰপৰা মই ঢাকনি লগাই দিছোঁ অলপ সময়ৰ বাবে। 5 মিনিটমানৰ পাছতে মই ঢাকনিখন খুলি চাইছোঁ আৰু তাত মই এতিয়া ভালদৰে আকৌ লৰাই দিছোঁ অলপ। ইয়াৰ পাছত মই খাৰখিনি এড কৰিম। মই খাৰখিনি ভালদৰে চাকনিৰে চাকি মেলি থৈছোঁ, যিখিনি মই কলখাৰ আছিল। এনেদৰে খাৰখিনি দিয়াৰ পাছত অলপমান আকৌ লৰাই দিব লাগিব, যাতে খাৰখিনি ভালদৰে অমিতাখিনিৰ লগত লাগি যায়। তাৰপাছত মই অলপমান পানী দি দিছোঁ, ইয়াতে গৰম পানী দিব, কুহুমীয়া গৰম পানী দিব। আৰু তাৰপাছত ঢাকনি লগাই দিছোঁ আৰু তাৰ 10-20 মিনিটমানৰ পাছত আমি খুলি চাইছোঁ। এয়া চাওক, আমাৰ অমিতা খাৰ অলৰেডি প্ৰায় হৈছিল। ইয়াতে আমি এতিয়া সৰিয়হৰ তেল, পিয়'ৰ সৰিয়হৰ তেল অলপমান দি দিব। ইয়াতে অলপ সৰহকৈ দিব পাৰে, আপোনাৰ সোৱাদ অনুযায়ী দি দিব। আৰু এয়া আমাৰ এনেদৰে অতি সহজতে অতি কম সময়ৰ ভিতৰতে খাৰ ৰেডি কৰিব পৰা যায়। এয়া চাওক, খাৰ পূৰা ৰেডি আছে। বহুতেই ধুনীয়া হয় আৰু টেষ্টি হয় খাৰৰ ৰেচিপি। দেখাত অলপ ধৰণৰ ক'লা ক'লা লাগিছে, কাৰণ ক'লা খাৰ দিছোঁ, যিহেতু কল খাৰ দিছোঁ, অলপ ক'লা ধৰণৰ লাগিব। আপোনালোকে হালধি ইউজ কৰিব পাৰে, তেতিয়া কালাৰটো অলপ বেলেগ হৈ যাব। তো আপোনালোকে আজিৰ এই ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।